হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, পুনৰবাৰ মই মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই গৈ আছোঁ চলচলি কাটিমাৰীৰ পৰা মোৰ নিজৰ ঘৰলৈ আৰু এই যাত্ৰাত মই আপোনালোকক মোৰ সহযাত্ৰী কৰিব বিচাৰিছোঁ। তেনেহ'লে বেছি দেৰি নকৰি এই যাত্ৰা আমি আৰম্ভ কৰোঁ। তেন্তে বন্ধুসকল, এই যাত্ৰা আৰম্ভ কৰাৰ আগতে অলপমান তেল ভৰাই লৈছোঁ, কিয়নো তেল যদি নভৰাওঁ তেতিয়াহ'লে বাইকখনটো নচলিব, নহয়নে? তেন্তে বন্ধুসকল, এতিয়া আমি চলচলি পাৰ হৈছোঁ আৰু চলচলি পাৰ হোৱাৰ পিছতেই আমি পাম নগাঁও খ্ৰাইজ্যোতি স্কুল। হয়, নগাঁও খ্ৰাইজ্যোতি বহুতে ফেমাছ স্কুল হয়। নগাঁৱৰ টাউনৰ প্ৰতিজন মানুহে নগাঁও খ্ৰাইজ্যোতি স্কুলখন চিনি পায়, বহুতে ভাল স্কুল হয়। বন্ধুসকল, সোঁফালে দেখিবলৈ পাইছে সেই স্কুলখন, আৰু এই স্কুলখন পাৰ হোৱাৰ পিছতেই আমি পাম নগাঁও ঢিংগেট। বন্ধুসকল, ঢিংগেট বাছ আস্থানৰ পৰা আপোনালোকে ঢিং হওক, মৈৰাবাৰী হওক, লাহৰীঘাট হওক, বৰদোৱা হওক, জুৰিয়া হওক, আপোনালোকে এই ঠাইবোৰলৈ যাবলৈ হ'লে এই ঢিং বাছ আস্থানৰ পৰাই যাব লাগিব। বন্ধুসকল, বৰ্তমান আমি আছোঁ নগাঁও ঢিংগেট ফ্লাইঅভাৰত, আৰু এই ফ্লাইঅভাৰখন নিৰ্মাণ কৰা হৈছিল প্ৰায় 10-12 বছৰ আগতে, আৰু এই ফ্লাইঅভাৰখনেই নগাঁও চহৰৰ প্ৰথম ফ্লাইঅভাৰ আছিল। বন্ধুসকল, এই ফ্লাইঅভাৰত উঠাৰ পিছতেই আমি সবৰগাঁও ৰেলৱে ষ্টেচন দেখা পাওঁ, আৰু ৰেলৱে ষ্টেচনৰ পৰা আমি গুৱাহাটী যাওঁ, দিল্লী, মুম্বাই যাওঁ, এই ৰেলৱে ষ্টেচনৰ পৰা আমি যাবলৈ পাৰোঁ। ফ্লাইঅভাৰখনত উঠি পেলাই বহুত ধুনীয়া ধুনীয়া দৃশ্য দেখিবলৈ পোৱাই গৈছে, দেখাই পাইছে। আৰু ফ্লাইঅভাৰৰ পৰা নামিয়ে আমি প্ৰথমে পাওঁ নগাঁও হনুমান মন্দিৰ, আৰু হনুমান মন্দিৰ পাৰ কৰিয়ে আমি সোমাম মনালিছা হোটেল। বন্ধুসকল, এই মনালিছা হোটেলখন আছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত, আৰু ইয়াৰ পৰাই আমি আপাৰ আছাম যাব পাৰোঁ আৰু লোৱাৰ আছামো যাব পাৰোঁ। বন্ধুসকল, মনালিছা হোটেল পাৰ কৰাৰ পিছতেই আমি পাওঁ কলং নদী, আৰু কলং নদীৰ ওপৰত এখন ব্ৰিজ আছে। এই ব্ৰিজটো ক্ৰছ কৰাৰ পিছতে আমি পাওঁ চাৰ্কিট হাউচ চাৰিআলি। বন্ধুসকল, নগাঁও চাৰ্কিট হাউচ পাৰ কৰাৰ পিছতে আমি পাওঁ নগাঁও ক্লক টাৱাৰ। নগাঁও ক্লক টাৱাৰৰ বাওঁফালে গুচি গ'লে আমি আপাৰ আছাম যাব পাৰিম, আৰু যিহেতু আমি সোঁফালে যাব লাগিব, সোঁফালে গ'লে আমি ঢাকাপট্টি পাম, আৰু ঢাকাপট্টি হৈছে কাপোৰ আৰু জোতাৰ হ'লচেলে হওক ৰিটেইলে হওক এখন বৃহৎ বজাৰ। বন্ধুসকল, ঢাকাপট্টি পাৰ কৰাৰ পিছতে আমি পাওঁ ফৌজদাৰীপট্টি, আৰু ফৌজদাৰীপট্টি পাৰ কৰাৰ পিছতে আমি পাওঁ আমিনপট্টি, আৰু আমিনপট্টি হৈছে মোৰ নিজৰ ঘৰ। আৰু আমিনপট্টি পোৱাৰ আগতে আমি ৰেলৱে গেট এটা পাওঁ, যিটো দেখিয়ে আছোঁ আমি ৰেলৱে গেট এখন পাইছোঁ। আৰু সোঁফালে দেখিছে আপুনি আমিনপট্টি জামে মছজিদ, আৰু এই জামে মছজিদ পাৰ কৰিয়ে আমি আমাৰ ঘৰ পাই যাম। যিহেতু বন্ধুসকল মই মোৰ ঘৰ পালোহি, তেন্তে এই ভিডিঅ'টো মই ইয়াতে অন্ত কৰিলোঁ। লগ পাই আছোঁ আন এটি ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই, জয় আই অসম।